নমস্কাৰ নিউজ এইট আসাম চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই দৰ্শনা আপোনালোকলৈ লৈ আহিছোঁ আজি এক চাঞ্চল্যকৰ খবৰ শিৱসাগৰৰ হাতীৰ উদ্ধৰ এজন ব্যক্তিয়ে 15 বছৰীয়া কিশোৰীৰ ওপৰত চলালে এক যৌন নিৰ্যাতন হাতীৰ উদ্ধৰ ব্যক্তিয়ে সংঘটিত কৰিছে এনে দুষ্কাৰ্য জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে বৰ্তমান এই লম্পটটোক আমি পুনৰবাৰ জনাইছোঁ শিৱসাগৰৰ কিশোৰীক যৌন নিৰ্যাতনৰ চেষ্টা হাতীৰ উদ্ধৰ ব্যক্তিয়ে সংঘটিত কৰিছে এনে দুষ্কাৰ্য বৰ্তমান জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে এই লম্পটটোক ঘৰত কোনো নথকা অৱস্থাত পুলিন বৰুৱাই কিশোৰীগৰাকীক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ 27 আৰু 28 ফেব্ৰুৱাৰীত পুলিন বৰুৱাই অপচেষ্টা কৰিছিল ভুক্তভোগী পৰিয়ালটোক ঘটনাৰ সন্দৰ্ভত কাকো নকবলৈ কিশোৰীগৰাকী পৰিয়ালক ভাবুকি দিছিল পুলিন বৰুৱাই উপায়ন্তৰ হৈ অৱশেষত দৰিদ্ৰ পৰিয়ালটোক কাষ চাপিছিল জাগৃতি নাৰী সমাজ নামৰ মহিলা সংগঠনটোৰ সহযোগত শিৱসাগৰ সদৰ থানাত 21/3/2022 তাৰিখে এজাহাৰ দাখিল কিশোৰীগৰাকী পৰিয়ালৰ এজাহাৰৰ ভিত্তিত শিৱসাগৰ সদৰ থানাত 136/22 নম্বৰ ভাৰতীয় দণ্ডবিধি আইনৰ 354/447 আৰু পস্কো আইনৰ RW 8 ধাৰাত গোচৰ ৰুজু আৰক্ষীৰ গোচৰ ভিত্তিত আজি পুৱা আৰক্ষীয়ে আটক কৰে ONGCৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পুলিন বৰুৱা বৰ্তমান শিৱসাগৰ সদৰ থানা সোধপোছ কৰাৰ পিছত শিৱসাগৰ আদালতত হাজিৰ কৰোৱাৰ পিছত জেল হাজতলৈ প্ৰেৰণ কৰে হয় এই ঘটনাটো হোৱাৰ আজি 27-28 তাৰিখৰ ঘটনা কিন্তু আমি বহুত পলমকৈ গম পালোঁ পীড়িত ছোৱালীগৰাকী মাকে আমাক ফোন কৰি জনালে যে মোৰ ছোৱালীজনী এনেকুৱা 80 বছৰ বয়সৰ এজন বৃদ্ধাই এনেকৈ ধৰ্ষণ কৰিবলৈ বিচাৰিছিলে গতিকে আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ তেখেতে ক'লে যে আমি বহুতো মানে সংগঠনৰ ওচৰলৈ গৈছিলোঁ আৰু কোনোবা মহিলা সমিতিকো খবৰ কৰিছিলে তেওঁলোকে থানাত এজাহাৰ দিবলৈও আহিছিলে কিন্তু তেওঁলোকে আজি পৰ্যন্ত ন্যায় পোৱা নাই গতিকে আজি আমি যেতিয়া খবৰটো পালোঁ আমি এনেকুৱা কাম কৰি আছোঁ এনেকুৱা ছোৱালীক আমি ন্যায় প্ৰদানৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ ছোৱালীয়ে হওক বোৱাৰীয়ে হওক আমি সদায় তেওঁলোকৰ কাষত আছোঁ গতিকে আজিও যেতিয়া আমি পীড়িত মহিলাগৰাকী আমাক ফোন কৰি জনালে যে মোৰ ছোৱালীজনী এনেকুৱা ঘটনা হ'ল ছোৱালীজনীক এনেকুৱা বয়সস্থ এজন মানুহে মলেজ কৰিব বিচাৰিছিলে গতিকে মোক আপোনালোকে ন্যায় প্ৰদান কৰক গতিকে আমি কেইগৰাকী মহিলাই লগ লাগি তেওঁলোকৰ ঘৰলৈ গ'লোঁ তেওঁ ঘৰলৈ গৈ তেওঁ ছোৱালীজনীক কাউন্সেলিং কৰিলোঁ মাককো কাউন্সেলিং কৰিলোঁ আনকি দদায়েকৰো এটা আমি কাউন্সেলিং কৰিলোঁ তেখেতৰো আমাৰ ভিডিঅ' ফুটেজ আছে তেওঁলোকক কৰা গতিকে আপোনালোকে বিচাৰিলে পাব এনেকুৱা ধৰণৰ ঘটনা শিৱসাগৰতে নহয় সমগ্ৰ অসমতে নহয় ভাৰতবৰ্ষত প্ৰত্যেক দিনে ঘটি আহিছে কিন্তু বহু ক্ষেত্ৰত পীড়িত ছোৱালী মাতৃসকলে পিছ পৰি থাকে কাৰণ কেলৈ ছোৱালীজনী বদনাম হ'ব বুলি কিন্তু মই এটা কথা ভাবোঁ এই যে নাৰী হিচাপে এগৰাকী মহিলা হিচাপে এইটোৱে বিচাৰোঁ যে সকলো নাৰীকে মই আহ্বান জনাইছোঁ যে এনেকুৱা ঘটনা আপোনালোকে লুকুৱাই নাথাকিব এইবিলাক ঘটনা উলিয়াই আনক কাৰণ এনেকুৱা কীটাণুবিলাক সমাজৰ কীটাণু নৰপিশাচবিলাকক উচিত শাস্তি প্ৰদান কৰিব লাগে তেতিয়াহে যদি আমাৰ কিশোৰীসকল আমাৰ নাৰীসকল মহিলাসকল সুৰক্ষিত হৈ থাকিব পাৰে গতিকে আজি আমি ইয়াত শিৱসাগৰত আহিছোঁ এখন এজাহাৰ দাখিল কৰিছে তেওঁ মাতৃয়ে গতিকে আমি এই পীড়িত ছোৱালীজনী নাবালিকা ক্লাছ 9ত পঢ়ে 15 বছৰ বয়সমান হ'ব তাই কি দুনিয়াৰ কথা একো গমেই পোৱা নাই এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে গতিকে এই ছোৱালীজনীক আমি ন্যায় প্ৰদান কৰাত আৰক্ষী বিভাগক শিৱসাগৰ আৰক্ষী মহোদয়ক মই অনুৰোধ জনাইছোঁ যে এইজনক তৎকালে এৰেষ্ট কৰি উচিত শাস্তি প্ৰদান কৰক তাৰে মই তেখেতক অনুৰোধ জনাইছোঁ Probably you wish to have an attractive ID card to showcase your brand, but how? Don't worry, we are here to meet your expectation at an affordable price. Varieties of samples to choose, lanyard made of narrow woven satin fabric, customized design printed on the lanyard with different sizes, such as 12mm, 16mm, 20mm. Drop in today at MK Printing and Designing, Sukhanjan, Karbi Anglong. You can call us on 70052771186 or you can WhatsApp at 8486181 931.